নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনালো মই এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আদিত্য বিহালী। চ' আজি এটা নতুন প্ৰেংক কল লৈ আহিছোঁ। প্ৰেংক কলটো কৰি আমাৰ কচুগুটিৰ প্ৰেংক ষ্টাৰ প্ৰকাশ দা কৰিম। চ' কলটো লগাই চাওঁ, যদি লাগে কথা পাতিম ভালকৈ আৰু আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চাই থাকক। প্ৰকাশ দালৈ কল লগাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। কলটো কৰোঁ, ব্যস্ত থাকিলে নকৰোঁ, মানে নকৰিম আৰু। চ' প্ৰকাশ দালৈ কল লগাইছোঁ। হেল্ল' হেল্ল' প্ৰকাশ দা হয়নে? মই তোমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা ক'লোঁ। বিশ্বনাথ চাৰিআলিৰ পৰা ক'লোঁ মই। অঁ, তাকে কথা এটা আছিলে মানে। তোমাৰ চেনেলটোতো ঘূৰাই পালা? অঁ, তাকে ভিডিঅ' আজি ৰাতিপুৱা এটা আপলোড কৰিছে, চাইছিলোঁ বাৰু। মানে মোৰ লগৰ এটাই গান এটা গাইছে, তাকে তোমাৰ মানে তাত এক্টিং কৰিব লাগে। হয়, ল'ৰাটোৰ বিশ্বনাথ চাৰিআলি হয়, বিশ্বনাথ চাৰিআলি। এতিয়া কি তুমি কৰিবা নে কি গানটো? অঁ, অঁ, এনেই কিমান লোৱা পইচা তুমি? গানটো মানে তোমাৰ এইটো এই বাদাম বাদাম কাঁচা বাদাম। অঁ, ঠিক আছে। কি মানে আপুনি কৰিব নে কি? খাটাং কওকচোন, মই কৰি দিম ল'ৰাটোক। এই তোমাৰ লগত হেল্ল' হেল্ল', এই তোমাৰ লগৰজনী ৰাণু মণ্ডল হ'ব মানে। হেল্ল', ফোনটো কাটি দিলে, আকৌ কৰি আছোঁ। ফোনটো ৰিচিভ কৰা নাই বাৰু। ৰিচিভ নকৰিব নেকি? হেল্ল', এই নকলা যে তুমি, মানে শ্বুটটোৰ কিমান লাগিব পইচা? অঁ, এই শুনা আকৌ এই প্ৰেংক কল এটা কৰি আছিলোঁ তোমাৰ লগত। অঁ, এই কিবা এটা কৈ দিয়া মোৰ দৰ্শকখিনিৰ কাৰণে। অঁ, চেনেলটোৰ নামটো আদিত্য বিহালী, বিশ্বনাথ চাৰিআলি। অঁ, আপোনাৰ ভাল লাগিছে মানে চেনেলটো ঘূৰাই পাইছে ন? লাইভটো চালোঁ আৰু আজি ৰাতিপুৱা ভিডিঅ'টো চালোঁ আৰু। আপুনি ফোনটো কাটি দিলে, মই আকৌ কৰি চাইছোঁ, মানে গাড়ীত আছে বুলি কৈছে ন?
অঁ ঠিক আছে একো নাই হ'ব দিয়ক ভাল ভাল প্ৰেংক ভিডিঅ' লৈ আহিব আকৌ বাই বাই ফোনটো কাটিলে ইমান এটা ভালকৈ কৰিব নোৱাৰিলোঁ চ' ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক এটা কৰি যাব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই